নমস্কাৰ লৈ আহিছো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অন্য এক খবৰ হাজত এটি পথৰ আধাৰশিলা স্থাপন কৰিলে আৰু তাৰ পিছতে দায়িত্ব সামৰিলে সাংসদ কুইনোজাই মা প্ৰসাদ খাই বিখন্ন মনেৰে উভতি যাব লগা হ'ল অঞ্চলবাসী ৰাইজ কুইনোজাৰ ভেকু ভাওনালৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে স্থানীয় অঞ্চলবাসী ৰাইজ বৃহস্পতিবাৰে হাজোৰ অভয়পুৰৰ পৰা চৰাবুৰী পথৰ আধাৰশিলা স্থাপন কৰিলে সাংসদ কুইনোজাই আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াই এইফালে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আঁচনিৰ অধীনত 2019-20 বৰ্ষৰ হাৰদিয়া শক্তিবৰী নয়নপুৰ মথাউৰি আৰু বুল্লুট কৌৰপুৰৰ পৰা হাজোলৈ যোৱা পথ দুটি উদ্বোধন কৰিবলৈ হাজোৰ গড়কাপ্তানি বিভাগে যাৱতীয় প্ৰস্তুতি চলাইছিল যদিও এক নাটকীয়ভাৱে পথ দুটি উদ্বোধন কৰাৰ পৰা বিৰত থাকে সাংসদ কুইনোজাই ৰাতিপুৱাৰ পৰা বন্দা পদি বাট চাই থকা স্থানীয় ৰাইজে মা প্ৰসাদ খাই বিখন্ন মনেৰে উভতি যাব লগা হ'ল অঞ্চল পৰা সাংসদ কুইনোজাৰ এই কাণ্ডক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে অঞ্চলবাসী ৰাইজ বুল্লুট মানে দক্ষিণ ইণ্ডিয়ালৈ যিটো মেইন ৰোড আছিলে হাজো তাৰ পৰা মানে বালা চুবুৰী হৈ আপোনাৰ গজেন বেজবৰুৱালৈ এই যিটো পকী ৰাস্তা কেঁচা ৰাস্তা পকী কৰাৰ কাৰণে আজি উদ্বোধন কৰাৰ কথা আছিলে আমাৰ গুৱাহাটী আমাৰ সাংসদ শ্ৰীযুতা আপোনাৰ কুইনোজা বাইদেৱে গতিকে আজি এটা বিশেষ অসুবিধাৰ কাৰণে এই ৰাস্তাটো মানে উদ্বোধন কৰা নহ'ল এটা ৰাস্তা উদ্বোধন কৰিছে কিন্তু তেখেতে মানে মই জনামতে এটা ৰাস্তা উদ্বোধন কৰিছে বাকী দুটা নকৰিলে কিন্তু আপোনালোকৰ ৰাইজৰ কি মানে আপোনালোক বুট খাই ঘৰত যাব লগা হ'ল নহয় আচলতে আমাৰ অফিচৰ বিষয়ববীয়া আহিছে আৰু জিলা পৰিষদৰ আন এজন মানে নাই এনে আপোনালোকে এতিয়া বুট খাই ঘৰত যাব লগা হ'ল নেকি নহয় মানে বুট খালে নে নাই হয় বুট খালো কিন্তু আমাৰ এমপি নাহিল ৰাস্তাটো উদ্বোধন নহ'ল ৰাস্তাটো উদ্বোধন আচলতে নহ'ল কিন্তু কামটো আমাৰ অনুমতি প্ৰদান কৰিছে বুল্লুট মানে দক্ষিণ ইণ্ডিয়ালৈ যিটো মেইন ৰোড আছিলে হাজো তাৰ পৰা মানে বালা চুবুৰী হৈ আপোনাৰ গজেন বেজবৰুৱালৈ প্লান হোৱা নাই এটা কথা কি তেখেতৰ যিখিনি গৌৰৱনীয় অসমবাসীৰ কাৰণে নিজৰ তেখেতৰ যি কথা ৰাইজক দিছিল সেই কথা ৰাখিব পাৰিলে সমাজৰ সভাপতি আজিলৈকে কোনো ধৰণৰ প্লান হোৱা নাই ভাৰতৰ ভিতৰতে এগৰাকী সৰ্বশ্ৰেষ্ঠ এই সিদ্ধান্তটো আচলতে আপোনালোকে আপোনালোকৰ আমাৰ দলৰ এটা কথা কি তেখেতৰ যিখিনি গৌৰৱনীয় অসমবাসীৰ কাৰণে নিজৰ তেখেতৰ যি কথা ৰাইজক দিছিল সেই কথা ৰাখিব পাৰিলে সমাজৰ সভাপতি আজিলৈকে কোনো ধৰণৰ প্লান হোৱা নাই ভাৰতৰ ভিতৰতে এগৰাকী সৰ্বশ্ৰেষ্ঠ এই সিদ্ধান্তটো আচলতে আপোনালোকে আপোনালোকৰ আমাৰ আৰু এই খবৰটো জনাই ষ্টুডিঅ' মুজাব বিদায় লৈছো পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ